তো হে গাইজ ওয়েলকাম ব্যাক টু মাই নিউ ভিডিঅ' তো গাইজ কেনে আছে আপোনালোকে আশা কৰিছোঁ আপোনালোকে সকলোৱে বাগাই আছে তো গাইজ ফাইনেলি আজি আপোনালোকক মই দেখুৱাম আমাৰ যিটো ধুবুৰী ফুলবাৰী ব্ৰিজ হৈ আছে এই ধুবুৰী ফুলবাৰী ব্ৰিজৰ যিবিলাক কাম কৰি আছে ন এই কাম কৰা বস্তুবিলাক একচুৱেলি ক'ত বনাই আছে তো সেই ঠাইত মই আজি যাম আপোনালোকক দেখুৱাম তো অলৰেডি চাওক আপোনালোকে মই সেই ঠাইতে আছোঁ আৰু চাওক যাম এতিয়া সন্মুখত যাম আৰু ধুবুৰী ফুলবাৰী ব্ৰিজৰ যিটো 4 লাইন ৰোড হৈ আছে এই 4 লাইন ৰোডটো আপোনালোকক দেখুৱাই দিম সো আপোনালোকে মোৰ লগত থাকক ব্লগটো স্কিপ নকৰি কণ্টিনিউভাৱে ৱাচ কৰি থাকক লেটছ গো তো গাইজ ফাইনেলি গৈ আছোঁ তো চাওক আপোনালোকে সন্মুখতে আছে আৰু সিফালে 4 লাইন ৰোড আছে তো গৈ আছোঁ আপোনালোকক দেখুৱাই থাকিম তো লেটছ গো তো গাইজ পাৰ্মিশ্যন লাগে ইয়াতে আহিব লাগে আহিবগৈ আজি বন্ধ আছে ন সেইকাৰণে পাৰ্মিশ্যন গৈ আহিলোঁ তো আজি যিটো বন্ধ আছিল তথাপি মোক মানে পাৰ্মিশ্যন দি মই ক'লোঁ যে মই বহুত দূৰৰ পৰা আহিছোঁ ভিডিঅ' বনাব সেইকাৰণে মোক পাৰ্মিশ্যন দি আৰু আপোনালোকক দেখুৱাব পাৰিম চব মানুহ তথাপি আহি আছে কম বেছি 2জন আহি আছে আজি যিটো বন্ধ আছে তো মোক কৈ দিয়ে যে সিফালদি আৰু নাহিব গ'লে যাওঁ বাট সিফালদি নাহিব তো মই সিফালদি যাম ৰুমত যাম তো চাওক আপোনালোকে এই বস্তুবিলাক বনাই আছে এতিয়া আপোনালোকক তো দেখুৱাই দিছোঁ ধুবুৰী ফুলবাৰী ব্ৰিজৰ A to Z দেখুৱাই দিছোঁ তো সেই ধুবুৰী ফুলবাৰী ব্ৰিজৰ যিবিলাক বস্তু আপোনালোকে চাইছে ওপৰত লগাই দিয়ে তো সেই বস্তুবিলাক একচুৱেলি ইয়াতে বনাই আছে তো চাওক ইয়াতে বস্তুবিলাক বনাই তাতে গৈ লগাই দিয়ে আৰু সিফালে চাওক ইফালে মেক্সিমাম বস্তু বনাই আছে তো গৈ দেখুৱাম আৰু আপোনালোকক 4 লাইন ৰোডটো ৰাইড কৰি দেখুৱাম চ' 4 লাইন ভিউটো আপোনালোকক দেখুৱাম আজি চ' কেনে লাগে ব্লগটো স্কিপ নকৰি আপোনালোকে একবাৰকে ৱাচ কৰক Wow, guys. তো গাইজ মই ফাইনেলি আহি পালোঁ ধুবুৰী যিটো ধুবুৰী ফুলবাৰী ব্ৰিজ হৈ আছে সেই ধুবুৰী ফুলবাৰী ব্ৰিজৰ 4 লাইন ৰোডত আহি পালোঁ তো চাওক আপোনালোকে এইটো হ'ল 4 লাইন ৰোড আৰু সিফালে চাওক এই বস্তুবিলাক বনাই আছে ইয়াতে চ' যিবিলাক বস্তু ধুবুৰী ফুলবাৰী ব্ৰিজৰ কামৰ বাবে ইয়াতে বস্তুবিলাক বনাই তাতে গৈ লগাই দিয়ে তো চাওক আজি আপোনালোকক মই এই ধুবুৰী ফুলবাৰী ব্ৰিজৰ 4 লাইন ৰোডটো ৰাইড কৰি দেখুৱাম চ' কেনে লাগে আপোনালোকে চাব চ' কিমান ধুনীয়া এটা ভিউ আহি আছে চাওক ৱাও গাইজ কিমান ধুনীয়া আৰু চাওক সিফালৰ পৰিৱেশটো চাওক কিমান ধুনীয়া লাগি আছে চাওক মানুহবিলাক খেতি পথাৰত কাম কৰি আছে চ' ছোৱালী মানুহবিলাক কাম কৰি আছে চাওক কথাটো কেনেকুৱা লাগি আছে আৰু আপোনালোকে ৰোডৰ ভিউখন চাওক কেনেকুৱা ৱাও গাইজ দিছ ইজ ধুবুৰী এইটো কোনো বিদেশী ঠাই নহয় এইখন হ'ল ধুবুৰী আমাৰ মৰমৰ ধুবুৰী চ' চাওক ন আপোনালোকে কিমান ডেভেলপ কৰিছে ধুবুৰীখন আৰু ইয়াৰ পৰা ভিউখন চাওক কিমান ধুনীয়া লাগি আছে ৱাও গাইজ কিমান এটা ফিল আহি আছে ন অসাধাৰণ আপোনালোকে যদি আহে তাহলে অসাধারণ একটা ভিউ পাবো এই 4 লাইন রোডত আহি ধুনীয়া এটা রোড ওয়াও কিমান ধুনীয়া এটা ভিউ আহি আছে সঁচাকৈ গাইজ সঁচাকৈ ভাল লাগি আছে বহুতো ভাল লাগি আছে এই 4 লাইন রোডত আহি কিমান ধুনীয়া এটা ভিউ চাওক আপোনালোকে সন্মুখত ওয়াও ভেরি বিউটিফুল গাইজ তো গাইজ এই ধুবুৰী ফুলবাৰী ব্ৰিজৰ যিটো 4 লাইন ৰোড আছে এইটো মই A to Z এবাৰ ব্লগ বনাই দিছোঁ আপোনালোকে ইউটিউবত গ'লে মোৰ চেনেলত আছে চাব পাৰিব তো আজি মই বেছি দূৰ নাযাওঁ আৰু জাষ্ট আপোনালোকক এইটো দেখুৱাই দিলোঁ মই সিফালদি আদাবাৰী হৈ গুচি যাম ৰুমত তো আদাবাৰী ছাগলচৰা সিফাল দেখুৱাই দিম অলপ আৰু আদাবাৰী টাউনটো দেখুৱাই দিম
চ' এইখিনি আপোনালোকে ভিউখন গওক এনেকুৱাকৈ চাওক সিফালে ৰোড আছে ন, সিফালে ৰোড দি মই যাম, ৰোড দি মই আদাবাৰী ছাগলচৰা যাম আৰু সেই টাউনখন দেখুৱাই দিম। আৰু আপোনালোকৰ যদি সেইটো হয় A to Z ব্লগ লাগে তেনেহ'লে আপোনালোকে চাব পাৰিব, মোৰ চেনেলত ব্লগ আছে। মই ধুবুৰীৰ পৰা একেবাৰে গোলগঞ্জ ৰোড দেখুৱাই দিছোঁ, বঢ়িয়াভাৱে দেখুৱাই দিছোঁ, আপোনালোকে চাব পাৰিব। অ' কি মজা! মজা গাড়ী চাওকচোন। তো গাইজ আমি যদি ৰাস্তাৰ সিফালে যাব লাগে তেনেহ'লে সন্মুখত যাব লাগিব, সন্মুখত পৰা সিফালে আহিম। তো গাইজ এইখন এটা ব্ৰিজ হয়, চ' ব্ৰিজটোৰ নাম চান্দাকল ব্ৰিজ হয় নেকি, এইখন চান্দাকল ব্ৰিজ এইটো। তো গাইজ এইটো ৰোড একেবাৰে আপুনি গোলগঞ্জ হৈ একেবাৰে শ্ৰীৰামপুৰ যাব পাৰিব এইটো ৰোডেদি। তো আপুনি যদি চিধা এই ৰোডেদি যাই থাকে তেনেহ'লে আপুনি একেবাৰে ৱেষ্ট বেংগল শ্ৰীৰামপুৰ সিফালে যাব পাৰিব, গোসাইগাঁও কোকৰাঝাৰ এইটো ৰোডেদি যাব পাৰিব। আৰু আপুনি সেইফালে হৈ গোলগঞ্জ হৈ আপোনাৰ যিটো নতুনকৈ ৰাস্তা বনাই আছে আলমগঞ্জ সিফালে যাব পাৰিব। তো কিমান বিউটিফুল এটা চিন চাওক। আৰু গাইজ চাওক সন্মুখত সেইটো কি আছে, আপোনাৰ যদি ৰাস্তাটো পাৰ হ'ব লাগিব যেতিয়া মানে এতিয়াতো ট্ৰাফিক নাই আৰু মানে ইমান জাম নাই গাড়ী ঘোঁৰাৰ, তো যেতিয়া মানে গাড়ী বেছি হ'ব মানে ৰাস্তাটো পাৰ হ'ব লাগে, তো সিফালেদি আপুনি পাৰ হ'ব পাৰিব, এইটো বনাইছে। তো আৰু মই সিফালে নাযাওঁ, তো আপোনালোকক সিফালে অলপ দেখুৱাই দিওঁ। মই এতিয়া যাম আদাবাৰী ছাগলচৰা, তো চাই থাকক, সিফালে অলপ ৰাইড কৰি দেখুৱাওঁ। তো গাইজ আপোনালোকৰ ক'ত ব্লগ তো গাইজ আপোনালোকৰ যদি ক'ৰবাত ব্লগ বনাব লাগে, কোনোবা ব্লগ বনাবগৈ থাকিলে মোক কণ্টেক্ট কৰিব, মোক মেছেজ কৰিব, মই ব্লগ বনাম। আৰু আপোনালোকৰ নেক্সট ব্লগ কোনটো ব্লগ লাগে আপোনালোকে কমেণ্ট কৰি জনাই দিব। কি বস্তু আপোনালোকে চাব বিচাৰে তেনেহ'লে ক'ব মোক, মই বনাই দিম। ওয়াও গাইজ চাওক আপোনালোকে ইয়াৰ পৰা ভিউখন চাওক কিমান ধুনীয়া লাগি আছে। ওয়াও গাইজ কি ধুনীয়া এটা ভিউ চাওক আপোনালোকে, এইটো হ'ল চান্দাকল ব্ৰিজ। আৰু ইয়াৰ পৰা চাওক কিমান ভিৰ, কিমান ভিউজ আহি আছে, আপোনালোকে ভিউ আহি আছে আপোনালোকে চাওক। Wow guys, very beautiful.
গাইজ মই সিপাকে যাম এতিয়া ৰাস্তাতে সিপাকে নামিম এইটো ৰাস্তাতে যদি মই যাওঁ তেনেহ'লে মই আদাবাৰী ছাগালচৰা চৌমোৰ পাম গৈ আছোঁ তো গাইজ মই আপোনালোকক ধুবুৰী ফুলবাৰী ব্ৰিজৰ ফ'ৰগাইন ৰোডটো দেখুৱাই দিলোঁ লগতে ধুবুৰী ফুলবাৰী ব্ৰিজৰ যিবিলাক বস্তু দি কাম কৰি থাকে এই বস্তুবিলাক ক'ত বনাই আছে এইটো দেখুৱাই দিলোঁ চ' মই ব্লগটো ইয়াতে এণ্ড কৰি আছোঁ আজিৰ কাৰণে ব্লগটো ইয়াতে এণ্ড কৰি আছোঁ নেক্সট ব্লগত আকৌ লগ পাম চ' ব্লগটো কেনেকুৱা লাগিল যদি ভাল লাগে এটা লাইক কমেণ্ট কৰিব আৰু চেনেলত প্ৰথমবাৰৰ বাবে আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব থ্যাংক ইউ গাইজ থ্যাংক ইউ